এমাহৰ ভিতৰত এনেকুৱা ধৰণৰ ঘটনা দুটা হৈছে আমি দেখিবলৈ পাইছোঁ। দুটাকৈ এনেকুৱা ধৰণৰ ঘটনা হৈছে, বোৱাৰীক হত্যা কৰা হৈছে বা পত্নীক হত্যা কৰা হৈছে। আৰু আমি প্ৰায় দেখিবলৈ আহিছোঁ সঘনাই নাৰীৰ ওপৰত যি নিৰ্যাতন হৈ আহিছে, যৌতুকক লৈ বা কিবা অন্য বিষয়ত হওক, নাৰীৰ ওপৰত সদায় সঘনাই অত্যাচাৰ হৈ আহিছে। আৰু এই ধৰণৰ ঘটনাবিলাক কিন্তু আগতে আমাৰ সমাজত নাছিল, কিন্তু আমি দেখিবলৈ পাইছোঁ এই কিছুদিনৰ পৰা কিছু বছৰ ধৰি এনেকুৱা ধৰণৰ ঘটনা বৃদ্ধি পাইছে। আমি সেইবাবে এটা কথা কওঁ, জিলা প্ৰশাসনকো বা আমি আইন ব্যৱস্থাকো এটা আহ্বান জনাওঁ যে খুব কঠোৰতকৈ কঠোৰ এটা সিদ্ধান্ত লওক, তেওঁক ফাঁচীৰ দৰে শাস্তি দিয়ক। তেতিয়া এনেধৰণৰ ঘটনা কৰাৰ আগত কিন্তু 10জন ব্যক্তিয়ে চিন্তা কৰিব আৰু তেনেধৰণৰ কল্পনা তেওঁলোকে কেতিয়াও কৰিব নোৱাৰিব। আৰু এনেকুৱা ধৰণৰ যি নাৰীৰ ওপৰত অত্যাচাৰ হৈ আছে, কেৱল নাৰী বা নহয় শিশুৰ ওপৰত নিৰ্যাতন হৈ আছে, এইবোৰৰ ওপৰত আমি চোকা দৃষ্টি দিবলৈ আমাৰ অকল কেৱল প্ৰশাসনৰ দায়িত্ব নহয়, আমাৰ সমাজ সচেতন ব্যক্তিসকলেও এনেকুৱা ধৰণৰ গতিবিধিৰ ওপৰত অকণমান চকু দিব লাগে, আমি আহ্বান জনাইছোঁ। যোৱা 6 তাৰিখে ডুমডুমা শংকৰদেৱ নগৰ নিবাসী কাশ্মীৰা খাতুন নামৰ এগৰাকী ছোৱালীৰ 20 বছৰীয়া ছোৱালীৰ স্বামীয়ে যি ধৰণে তেওঁক হত্যা কৰিলে তাক আমি সৰ্বপ্ৰথমে গৰিহণা দিছোঁ। আৰু আমি বিচাৰিছোঁ যে প্ৰশাসনে ইয়াৰ বিৰুদ্ধে কঠোৰ হওক আৰু শাস্তিৰ বিহাৰ ব্যৱস্থা কৰক। ইতিমধ্যে প্ৰশাসনে যাৱতীয় কাম প্ৰাথমিক পৰ্যায়ৰ যিখিনি অনুসন্ধান আছে সেই অনুসন্ধানখিনি কৰিছে। আৰু এই অনুসন্ধানৰ লগত সংযোগী যিখিনি তথ্য আছিল আমাৰ হাতত বা পৰিয়ালবৰ্গৰ হাতত, সেইখিনিও আমি প্ৰশাসনৰ সৈতে যোগাযোগ কৰিছোঁ। ডুমডুমা থানাৰ প্ৰভাৰী মহোদয়ে ইতিমধ্যে আমাক বহুত সহায় কৰিছে। আৰু আমি বিচাৰিছোঁ যে যি ধৰণে এই কালপ্ৰিতজনে পৰিকল্পিতভাৱে এই হত্যা কৰিলে, এনেকুৱা হত্যাৰ যাতে কোনো কাৰণতে পুনৰাবৃত্তি হ'ব নোৱাৰে তাৰ বিহিত ব্যৱস্থা হ'ব লাগে। এনেকুৱা দৃষ্টান্তমূলক শাস্তি বিহিব লাগে এই কালপ্ৰিতজনক। লগতে এই কালপ্ৰিতজনৰ লগত জড়িত যিসকল আছে, অকলে এইজন নহয়, এওঁৰ লগত জড়িত যিসকল লোক আছে, যিসকল সহযোগী আছে, ইয়াৰ ঘৰৰ মানুহ, যিখন বাইক লৈ আহি এই ক্ৰাইমটো কৰিলে ৰাতি 12:30 বজাত কাশ্মীৰা খাতুনক যি ধৰণে ডুমডুমা দলঙৰ পৰা ঠেলি পেলাই হত্যা কৰিলে, এই গোটেই পৰিকল্পনাৰ লগত জড়িত যিসকল লোক আছে প্ৰত্যেকেই যাতে অনুসন্ধানৰ আওতাত আহে, তাৰ কাৰণে আমি দাবী জনাইছোঁ।